আজি NDBয়ে শান্তিত থাকিব পৰা নাই। NDBৰ ক্লজৰ কোনো এটা সমস্যা সমাধান হোৱা নাই আজিলৈকে। কোন NDBৰ সঁচাকৈ সদস্য হয় এইবিলাকে আজি মানে তেনে সিদ্ধান্ত ল'ব নোৱাৰা এনেকুৱা অৱস্থা আছে। কেনেকৈ ল'ব পাৰিব? তাত আমি জানো NDBয়ে 3000 মানে হ'ব অকল মানে ট্ৰেইনিং লোৱা মানুহ। এতিয়া 12,000 NDB আহি গ'ল। ক'ৰ পৰা আহি গ'ল? নিশ্চয় কোনোবা এটা সংগঠনৰ পৰা আহিছে। কোনোবাই ইয়াতে মানে আহি পেলাই তেখেতসকলে মানে আজি কাম কৰি আছে। তেখেতসকলে পইচা লৈ আছে। আমি পাব লগা জেনুইন NDBবিলাকে পাব লগা পইচাখিনি আজি কোনোবা মানুহে চিভিল মানুহে আজি পাই আছে। যদি BPF চৰকাৰে প্ৰথম কাম BPFৰ কি হ'ব? সেইটো আলোচনাৰ মাজেদি এইটো কি কৰিব লাগে কি কৰিব নালাগে। আজি 17 বছৰ শাসন ব্যৱস্থাত থকা লিডাৰবিলাকে সঁচাকৈ পাৱাৰ যদি আহে ৰাইজৰ কাৰণে কাম কৰিব। আৰু প্ৰমুখ নেতৃত্ব চৰকাৰ কিমান সফল হ'ব বুলি ভাবে? কিমান শতাংশ সফল হৈছে? নাই এতিয়া আমি জানো আৰু সেইকাৰণে আজি জাতি জনগোষ্ঠী অসমৰ বা বিটিআৰ মানে বিশ্বাসত ল'ব পৰা নাই। তেখেতসকলে এটা নেশ্যনেলিষ্ট আপচু নেতা আছিলে। তেখেতসকলে আমি জানো অকল আপচুৰ কাৰণেহে চিন্তা কৰিব। কোনো জাতি বা জনগোষ্ঠী তেনেকুৱা তেখেতসকলৰ কাম কোনোদিনে নকৰিব। আজি NDBৰ কাম কৰা নাই। চিফৰ চকীখন কিমান দিনলৈ থাকিব বুলি ভাবে আপুনি? কিমান দিন আছে আৰু? সেইটো সময়ে ক'ব। সময় হ'ব, কম দিনত হ'ব পাৰে। সেইটো সময় আৰু পৰিস্থিতিত সেইটো হৈ যাব।